গুড মৰ্ণিং বন্ধুসকল, মই সঞ্জীৱ আৰু তোমালোক সকলোকে মোৰ অন্য এটি ভিডিঅ' লগতে সঞ্জীৱ অসম টিপছ ইউটিউব চেনেললৈকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, কথা হ'ল এইটো যে যিহেতু তোমালোকক মই কৈছিলোঁ আগৰ সকলোবোৰ ভিডিঅ'তে যে তোমালোকে যেতিয়া স্কিল টেষ্ট দিবলৈ যাবা তেতিয়া তোমালোকে ছিগনেল চাইনবোৰৰ বিষয়ে আৰু গাড়ীখনৰ অলপ বেজিক মেইনটেনেঞ্চৰ বিষয়ে ধুনীয়াকৈ চাই যাবা বুলি কৈছিলোঁ, ঠিক আছে। তাৰ ওপৰত কিছুমান বন্ধু বান্ধৱীয়ে কমেণ্ট কৰিছিলে যে আমাৰ স্কিল টেষ্টবোৰ হ'ব, কিন্তু তাতে কোনো ধৰণৰ ভাইভাৰ কথা মেনশ্যন কৰা নাই, ভাইভা নহয় বা যিহেতু ভাইভা নহ'ব পাৰে এনেকুৱা ধৰণৰ ধুনীয়াকৈ কমেণ্ট কৰিছিলে। মই তথাপিও মই তোমালোকক কৈছোঁ যে প্ৰতিটো ভিডিঅ'ত যে তোমালোকে ছিগনেল চাইনৰ বিষয়ে চাই যাবা, যে গাড়ী বেজিক মেইনটেনেঞ্চৰ বিষয়ে চাই যাবা, এনেকুৱা ধৰণৰ নানান ধৰণৰ মই তোমালোকক কৈছিলোঁ, ঠিক আছে। কাৰণ যিহেতু মই বহুকেইটা জেগাত এই ড্ৰাইভাৰৰ ইণ্টাৰভিউ দিছোঁ, ঠিক আছে। দিয়াৰ কাৰণে মই সেই অভিজ্ঞতাৰ ফালৰ পৰা মই কৈছিলোঁ যে তোমালোকৰ যেতিয়া স্কিল টেষ্টবোৰ ল'ব ন, তাৰ বিষয়ে অলপ আগত অলপ গাড়ীৰ বিষয়ে তোমালোকক প্ৰশ্ন সুধিব, কিছুমান গাড়ীৰ বিষয়ে সুধিব, নহ'লে কিছুমান হয়তো ছিগনেল চাইনৰ বিষয়ে সুধিব পাৰে। ঠিক তেনেকুৱা তোমালোকক অন্য ধৰণৰ প্ৰশ্ন কৰিব, ঠিক আছে। হয়তো কাৰোবাৰ ভাগ্যত পৰিব পাৰে যে গাড়ীৰ বেজিক মেইনটেনেঞ্চৰ বিষয়ত, কিন্তু যে তোমালোকক গাড়ীখন খুলি দেখাব নিদিয়ে, ঠিক আছে। কাৰণ জাষ্ট গাড়ীৰ বিষয়ে অলপ এটা দুটা প্ৰশ্ন কৰিব, বা তোমালোকক যদি সোধে বলেৰো গাড়ীখনৰ চকা খুলিবৰ কাৰণে কিমান ধৰণৰ ৰেঞ্জ লাগে বুলি সুধিব পাৰে, বা লগতে তোমালোকৰ বলেৰো গাড়ীখনৰ চকাৰ চাইজ কেনেকুৱা, বা তোমালোকৰ বলেৰো গাড়ীখনৰ এই তেলৰ টেংকি কেপাচিটি কিমান বা ইঞ্জিন অইলৰ কেপাচিটি কিমান, এনেকুৱা ধৰণৰ ধুনীয়াকৈ এই অন্য ধৰণৰ প্ৰশ্ন সুধিব পাৰে বুলি কৈছিলোঁ। লগতে হয়তো কিছুমান বন্ধু বান্ধৱীৰ ভাগ্যত হয়তো পৰিব পাৰে যে ছিগনেল চাইনৰ বিষয়ে, বা এই এজন মানুহ যে খোজকাঢ়ি যোৱা সেইটো কি বুলি কোৱা হয়, বা বেগ লৈ সৰু ল'ৰা দৌৰি থকাটো কি বুলি কোৱা হয়, বা এইডছ থাকিলে তোমালোকক কি বুজায়, বা এনেকুৱা ধৰণৰ নানান ধৰণৰ মই প্ৰশ্ন তোমালোকক কৈছিলোঁ যে তোমালোকে ধুনীয়াকৈ ছিগনেল চাইন বা এনেকুৱা অন্য কিবা গাড়ী বেজিক মেইনটেনেঞ্চৰ বিষয়ত এনেকুৱা ধৰণৰ তোমালোকে চাই যাব বুলি কৈছিলোঁ, ঠিক আছে। এতিয়া ফাইনেলি কথাটো হ'ল এইটো যে বন্ধু বান্ধৱ, যেতিয়া তোমালোকে স্কিল টেষ্ট দিবলৈ গৈছা, এতিয়া যিসকলে গৈছা সেইসকলে গম পাই গ'লা, আৰু যিসকলে যোৱা নাই সেইসকলে ধুনীয়াকৈ এতিয়া প্ৰেক্টিছ কৰা, এতিয়াৰ পৰা প্ৰেক্টিছ কৰা টাইম হৈ গ'ল তোমালোকৰ, ঠিক আছে। কাৰণ কথাটো হ'ল এইটো, যেতিয়া তোমালোকে গাড়ীখন চলাবলৈ যাবা ন, বা যিসকলে গৈছে বা দি আহিলে, সেইসকলকো ছিগনেল চাইনৰ বিষয়ত কিছুমান প্ৰশ্ন সুধিছে। মই এজন বান্ধৱী এজনে কৈছে যে 15টামান বোলে প্ৰশ্ন সুধিছিলে, ঠিক আছে। তেনেকুৱা ধৰণৰ তোমালোকক 15টামান ছিগনেল চাইনৰ বিষয়ে সুধিব পৰা, হয়তো অন্য কিবা বেলেগ কথাও ক'ব পাৰে। সেইকাৰণে তোমালোকে বেছিকৈ তোমালোকে ছিগনেল চাইনৰখিনি গুৰুত্ব দিয়া, যে মাইণ্ডৰ এটি এনেকুৱা ধৰণৰ ছিগনেল চাইন আছে, এনেকুৱা ধৰণৰ তোমালোকে ধুনীয়াকৈ গুৰুত্ব দিয়া, যে লেফ্ট ৰাইট টাৰ্ণ, ইউ টাৰ্ণ, এণ্ড হস্পিটেল টু মেডিকেল, আৰু লগতে এয়াৰপৰ্ট, ফেৰীঘাট, বা অন্য ধৰণৰ বহুত ছিগনেল চাইন আছে। মোৰ ভিডিঅ'তে দিয়া আছে, তোমালোকে চাব পাৰা মোৰ ভিডিঅ'ৰ লিষ্টখনলৈ, তাত তোমালোকে পাই যাবা ছিগনেল চাইনৰ বিষয়ে ভিডিঅ'। ধুনীয়াকৈ পঢ়ি কেনে তোমালোকে জাষ্ট চাই কেনে তোমালোকে যাব লাগে, কথাবিলাক শুনি তেতিয়া তোমালোকৰ কোনো ধৰণৰ দিক্কত নহয়, ঠিক আছে, কষ্ট নহয় উত্তৰ দিবৰ কাৰণে। এতিয়া মই দেখিছোঁ গ্ৰুপত কিছুমানৰ বোলে সম্পূৰ্ণ উত্তৰ দিব পৰা নাই, তাৰ বিষয়ে কৈ আছে যে মাৰ্কছ কাটা যাব, তেনেকুৱা হ'লে মাৰ্কছ কাটা যাব, ঠিক আছে। সেইকাৰণে তোমালোকে ছিগনেল চাইনৰ ওপৰত বেছি গুৰুত্ব দিয়া, ভিডিঅ'বিলাক চোৱা, তাৰ ওপৰত তোমালোকে চাই উঠি তোমালোকে ধুনীয়াকৈ তাতে স্কিল টেষ্টত ক'বলৈ পাৰিবা যে স্কিল টেষ্টৰ আমাৰ অসম ৰিক্ৰুইটমেণ্ট বা অসম চৰকাৰৰ এটাই ভুল হৈ যায়, বা আমাৰ ভুল হয়। কাৰণ অসম চৰকাৰ বুলি নহয়, ষ্টেট গভৰ্ণমেণ্টৰো বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰো যিবিলাক ড্ৰাইভাৰৰ স্কিল টেষ্ট পাতে, তাতেও এনেকুৱা ধৰণৰ ভাইভাৰ কথা মেনশ্যন নকৰে, ঠিক আছে। কিন্তু তাতে ভাইভাটো পাতি দিয়ে, কাৰণ চলি ৰিজেক্ট কৰাৰ চান্স এটা লাগিব ন সিহঁতক, কি লাগিব, চলি যে ৰিজেকশ্যন হ'ব লাগিব এই স্কিল টেষ্টত, নহ'লে বা ভাইভাটো ৰিজেকশ্যন কৰিব লাগিব। যিহেতু 1000 পোষ্টৰ যদি 2000 ল'ৰা ছোৱালী ৰাখে, তেতিয়া ক'ত ৰিজেকশ্যন কৰিব, এনেকুৱা ধৰণৰ যে এটা কথা লাগিব যে ৰিজেকশ্যন কৰিব লাগে। সেইকাৰণে ভাইভাৰ কথা উল্লেখ কৰা নাই, তোমালোকৰ ভাইভাটো পাতি দিলে। ঠিক তেনেকুৱা ড্ৰাইভাৰৰ যিখিনি ৰিটুন বা তোমালোকে স্কিল টেষ্ট পাতে ন, তাতে তোমালোকৰ ভাইভাৰ কথা উল্লেখ নকৰিলে ভাইভা পাতে। যিহেতু মই বহুবাৰ দিছোঁ, কাৰণ আমি যিবিলাকত দিছিলোঁ ন, তাতেও এনেকুৱা ভাইভাৰ কথা উল্লেখ কৰা নাছিলে, জাষ্ট স্কিল টেষ্টটো উল্লেখ কৰিছিলে। কিন্তু তাৰ আগত স্কিল টেষ্ট দিব যোৱাৰ আগত গাড়ীৰ বিষয়ে সুধিব। যদি তুমি গাড়ীৰ বিষয়ে যদি একোৱেই কথা নাজানা, তেতিয়াহ'লে তুমি গাড়ীখন চলাব কেনেকৈ? সেইকাৰণে গাড়ীৰ বিষয়ে অলপ তোমালোকে জানি যোৱাটো উচিত, বা তোমালোকে ছিগনেল চাইনৰ বিষয়ে জানি যোৱাটো উচিত। সেইকাৰণে ধুনীয়াকৈ মোৰ ডিছক্ৰিপশ্যনতে থাকিব লিংকবিলাক, তোমালোকে ধুনীয়াকৈ ভিডিঅ'বিলাক চাবা, এটা পাৰ্টছ মিছ নহ'ব পাৰে তোমালোকে, ঠিক আছে। তেতিয়াহ'লে তোমালোকে সকলোবোৰ ছিগনেল কথা জানিবা। আৰু মই যিবিলাক এয়াৰ পৰা জেডলৈকে সকলোবোৰ ছিগনেল চাইনৰ বিষয়ে ভিডিঅ' বনাইছোঁ, নেক্সট আকৌ আমি যেতিয়া ফাৰ্ষ্ট ভিডিঅ'ৰ কাৰণে ড্ৰাইভাৰ আলোচনা কৰিম, নেক্সট আকৌ আমি নতুনকৈ মই ধুনীয়াকৈ বৰ্ডত লিখি তোমালোকক বুজাই নেক্সট আলোচনা কৰিম, ঠিক আছে। গাইছ, যিহেতু তোমালোকে এতিয়া আৰু টাইম বেছি নাই তোমালোকক এনেকুৱা বুজাবৰ কাৰণে, যিবিলাক দি আছে ভিডিঅ' সেইবিলাকে তোমালোকে চোৱা, অসমীয়াতে ধুনীয়াকৈ আলোচনা কৰা আছে, তোমালোকে কথাবিলাক বুজি পাবা, ঠিক আছে।
চ' সেইকাৰণে তোমালোকে ছিগনেল চাইনৰ ওপৰত গুৰুত্ব দিয়া লগতে গাড়ী মেজিক মেইনটেনেঞ্চৰ ওপৰত অলপ গুৰুত্ব দি তোমালোকে ধুনীয়াছে স্কিলছো দিব যোৱা ঠিক আছে চ' আজি যিবিলাকে দিলে চ' দিলে আৰু অহাকালি যিবিলাকে দিলে চ' দিলে চ' নেক্সট যিখিনি 19 আৰু 20 তাৰিখ বা 18-19 তাৰিখে যিবিলাকৰ আছে চ' সেইখিনি কাৰণে মই এটা এক্সট্ৰাকৈ ভিডিঅ' বনাম যে বেজিক মেইনটেনেঞ্চ লগতে ছিগনেল চাইনৰ বিষয়ে এটা সৰুকৈ আকৌ এটা মই অলপ দীঘলীয়া ভিডিঅ' বনাম ঠিক আছে চ' আজি যিহেতু মই ডিউটিত আছোঁ বৰ্তমান চ' ডিউটিৰ পৰা গৈ মই নেক্সট আজি নাইটত বনাম চ' কালিলৈকে মই তোমালোকক আপলোড দিম মৰ্ণিং ঠিক আছে যদি কালি পাৰোঁ কালি দিলোঁ নহ'লে পৰহিলৈকে তোমালোকক আপলোড দিম ঠিক আছে চ' গাইছ এইটো ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিলোঁ যে তোমালোকে গাড়ীখনৰ স্কিলছৰ বিষয়েও জানা আৰু তোমালোকে ফাইভাৰ বিষয়ে অলপ জানি যাব লাগিব ঠিক আছে তেতিয়াহে মানে তোমালোকে সেই দুটা বিভাগত যেতিয়া নাম্বাৰ ভাল মাৰ্ক পাবা তেতিয়া তোমালোকৰ চিলেকশ্যন পূৰা কনফাৰ্ম পাক্কা কোনো তোমালোকে সেই চিলেকশ্যনৰ পৰা কাটিব নোৱাৰে ঠিক আছে চ' গাইছ আজি ভিডিঅ'ত এইখিনি আছিলে সৰু এটা ইনফৰমেশ্যন যদি ভিডিঅ'টো ভাল লাগিছে তেনে এটা লাইক কৰিবা যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা মটিভেশ্যন বঢ়াবা এনেকুৱা ধৰণৰ ভিডিঅ' সদায় দি থাকিব ঠিক আছে চ' গাইছ আকৌ হ'বলগীয়া আমি ফৰেষ্ট বেটেলিয়নৰ লগতে যিকোনো অসম পুলিচৰ ড্ৰাইভাৰৰ যিবিলাক ছিগনেল চাইন বা লগতে যিবিলাক স্কিলছ ফাইভাৰ কথা উল্লেখ কৰিব চ' সকলোৰে পৰা আমি এই চেনেলটো যদি আলোচনা কৰিম লগতে জব ইনফৰমেশ্যন দি থকা হয় এই চেনেলটোত চ' সকলোৱে ছাপোৰ্ট কৰি যাবা আগলৈ চ' আজিলৈ বিদায় নেক্সট ভিডিঅ'ত পুনৰ জয় হিন্দ জয় অসম বন্দে মাতৰম বাই বাই